আসসালামু আলাইকুম, নমস্কার। মই ধুবুৰীৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল। মই আপোনালোকক আবেদন জনাই আছোঁ, আমাৰ বড়ো ভাইসকলক, হিন্দু বেংগলী ভাইসকলক, অসমীয়া ভাইসকলক আৰু বিভিন্ন জাতি ধৰ্মৰ যিমান মানুহ আছে মই চবক এপিল জনাই আছোঁ বোলে আপোনালোকে মোক বেছি থেকে বেছি ভোট দি আপোনালোকে মোক জিকাই দিয়ক। মই ইনশাআল্লাহ জিকাৰ পিছত মই এজন বিজনেছমেন। আমি জাতি ধৰ্ম মছজিদ মন্দিৰত কৰোঁ, পলিটিক্সত আমি জাতি ধৰ্মৰ কোনো কাম নকৰোঁ। আমি জিকাৰ পিছত আপোনালোকৰ হৈ সব কাম আমি কৰিম, আপোনালোকক ৱাদা দি আছোঁ। 2 আমাৰ প্ৰাৰ্থী হাফিজ ৰফিকুল ইছলাম। আমি বৰপেটাত দিছোঁ। তেখেত একজন ভাল জ্ঞানী মানুহ, আমাৰ মুছলমান মানুহ, আলিম মানুহ। প্ৰথমবাৰ আমি দিছোঁ। হাফিজে কোৰাণ, PhD ডক্টৰ হয়, গুৱাহাটীত ইউনিভাৰ্চিটিত এছ'চিয়েট প্ৰফেচৰ হয়। ইমান পঢ়া লেখা মানুহ আমি কেতিয়াবা দিব পৰা নাই। এই মানুহজনৰ গ্ৰহণযোগ্যতা আছে। মোৰ আশা আছে যে আপোনালোকে বেছি থেকে বেছি ভোট দি তাক জিতাই দিব আৰু দিল্লী পাৰ্লিমেণ্টত আপোনালোকে পঠাব। আৰু আমাৰ কোকৰাঝাৰত আমি UG ব্ৰহ্মকক ছাপোৰ্ট দিছে আমাৰ UDF পাৰ্টিয়ে। এইটোৰ কাৰণে মই আবেদন ল'ম যে আপোনালোকে আমাৰ বড়ো ভাই, মুছলমান ভাই আৰু যিমান জাতিৰ ধৰ্মৰ মানুহ তাত আছে চবে মিলি, আমাৰ গাৰো ভাই, আমাৰ ধুবুৰীত গাৰো ভাইসকল চবে মিলি আমাক চবক ছাপোৰ্ট দি 3জন কেণ্ডিডেট ভৰপূৰ ভোটে আপোনালোকে জিতাই দিব পাৰি মই আশা ৰাখিলোঁ। ধন্যবাদ। খুদা হাফিজ। জয় হিন্দ। নমস্কাৰ।